মোক সুপতি মাৰিবলৈ অহা নাই কি সাৰপ্ৰাইজ আছে সোনকালে ক ধৈৰ্য খুৱাইদেউ ধৈৰ্য আপুনি সদায় উৎপাত কৰে কাৰণে আপোনাৰ লগতে অঘটনবিলাক ঘটি থাকে খং নামে চন্দাল খুৱাইদেউ একেবাৰে খং নকৰিব আপুনি শান্তিৰে ইয়াত বহক মাৰ কৃপাত ধুনীয়া সাৰপ্ৰাইজ এটা আপোনাক দিবলৈ আহিছো আপুনি শান্তিৰে ৱেইট কৰক কাৰণ ধৈৰ্যৰ ফল সদায় মিঠা বুজিছেনে নাই মই তোক খুৱাইদেউ কি হ'ল একেবাৰে আপুনি শিল পৰা কোপৰ নিচিনা হ'ল যে আপোনাৰ পুৰণা পাৰ্টনাৰক পাহৰিলে নেকি আপুনি মোক পাহৰিলেও মই আপোনাক কেতিয়াও পাহৰিব নোৱাৰো এতিয়া কওক আপোনাৰ প্ৰতি মোৰ মনত যি প্ৰতিশোধ সোমাই আছে সেই সকলোখিনি আপোনাৰ পত্নী আপোনাৰ জোৱাই আৰু আপোনাৰ একমাত্ৰ ছোৱালীজনীক মই প্ৰমাণৰ সৈতে ক'ব লাগিব নেকি এতিয়া কওক জেলত আপুনি সোমাবনে মই আপুনিতো ভাবিছিল চাগে মই সময়ৰ লগত হেৰাই গলো কিন্তু এটা কথা মনত ৰাখিব আপুনি কৰা প্ৰতিটো অন্যায়ৰ হিচাপ মই এতিয়াও লিখি ৰাখিছো আৰু সেই অন্যায়ৰ মূলধন সুদৰ সৈতে বসুল কৰিম অল দ্য বেষ্ট